নমস্কাৰ, গীতিমণি বৰা অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে। আৰু আজি এয়া গম পায়েই সকলোৱে লখিমপুৰত আছোঁহি বুলি। লখিমপুৰৰ বৰ ধুনীয়া ঠাই এখনলৈ আহিলোঁ। আৰু আজি আপোনালোকক এয়া চাওক মাধৱদেৱৰ জন্মস্থানলৈ লৈ আহিছোঁ। ব'লক এতিয়া সোমাই যাওঁ। এয়া বাইদেউ, ভিনদেউ আৰু এইফালে বেটা, এইফালে আহিছে আমাৰ এখেত। আৰু আজি ব'লক এতিয়া খুব এখন সুন্দৰ ঠাইলৈ লৈ যাওঁ। গুৰুজনাৰ জন্মস্থানলৈ আহিছোঁ আৰু আপোনালোককনো লগত ননাকৈ কেনেকৈ আহোঁ, সেয়েহে মই জলে যাওঁ আপোনালোকক লগত লৈ আহিম। কৃষ্ণ। এয়াই হৈছে মাধৱদেৱৰ জন্মস্থান। দৈনিপা ভকত আহিছে গোলাঘাটৰ পৰা। আমাৰ দেউতা ককা গোলাঘাটৰে, গতিকে আমি নিজৰ ককা দেউতাৰ জেগাৰ মানুহ পাই আমি বৰ ধন্য মানিছোঁ। এয়া মই নামঘৰীয়া, ইয়াতে মাধৱদেৱৰ জন্মস্থানৰ মই 30 বছৰ কাল নামঘৰীয়া পদত নিযুক্তি হৈ আছোঁ। এতিয়া আমাৰ নামপাত চলিব, এতিয়া শৰাই আছে আমাৰ, এতিয়া নামপাত চলিব। এতিয়া আপোনালোক আহি পেলাই বন্তি জ্বলক, বন্তি জ্বলোৱাৰ পিছত সেৱাভাগ ধৰিব, আমি আশীৰ্বাদ দিম আপোনালোকক। মাধৱে ইয়াৰ পাছতে বৰদেউতাই মণিকূটৰ পৰা গুৰুজনাৰ পদচিহ্ন উলিয়াই আনিলে আমাক দেখাবৰ বাবে। আৰু আমিও চালোঁ, লগতে আপোনালোককো দেখাম বুলি কেমেৰাত বন্দী কৰি ৰাখিলোঁ। আৰু আমাৰ সৌভাগ্য হ'ল আজি তেখেতৰ পদচিহ্ন চোৱা। আৰু সঁচাকৈ বৰ ধুনীয়াকৈ আপোনালোকে চাওকচোন, কিমান ধুনীয়াকৈ জিলিকিছে। তাৰপিছত বাওঁ হাতটো এইকণ তলুৱাকণ দ হৈ আছে নহয়, এনেকৈ আঙুলি আছে। তাৰপিছত এইভাগ টিলিঙা, বাওঁ হাত তেখেতৰ ককাঘাটৰ শাক্ত ধৰ্ম আছিলে নহয়, তেওঁলোকে টিলিঙা বজাই পুখুৰীত পেলাই থৈ গৈছে। তাৰপৰা এইভাগ বন্তি কোৰমাৰতে কাটিছে শিলৰ, এইভাগ শিলৰে এই চন্দন পিচি বগা বগা ফুল জ্বলাই বা এইভাগ এই পুখুৰীৰ পিতল উঠি অহা এইবিলাক। ডাঙৰ পুখুৰীটো চাই লওঁ। এয়া হৈছে মাধৱদেৱৰ জন্ম মূল ভেটি। আৰু এয়া চাওক, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে কৃষ্ণ মাধৱদেৱৰ ঘৰ। এয়া ধুনীয়াকৈ সুন্দৰকৈ কেনেকৈ ৰাখিছে দেখিছেনে? এয়া চাওক, সেই মাধৱদেৱৰ গুৰুজনাৰ এই ঘৰখন। এয়া চাওক কিমান ধুনীয়াকৈ ব্ৰহ্মপুত্ৰৰ পাৰৰ ৰাতি যাপন কৰা। আৰু এইবোৰ কিছুমান দৃশ্য দেখিছেনে? এয়া আপোনালোকে সঁচাকৈ একেবাৰে ভক্তিৰসত বিলীন হৈ গৈছোঁ। মাধৱক বোলে বলি কৰ্ম পুণ্য নুহে, ৰাম ৰাম ৰব চন শুনি মাধৱ মহামানী, মহাকুধ কৰি লংক সাগকনে দেখি। এয়া হৈছে নাম প্ৰসংগ। আৰু আমিও নাম প্ৰসংগ শুনিম বুলি, শ্ৰৱণ কৰিম বুলি বহি ল'লোঁ। আৰু আপোনালোকেও অকণমান নামভাগ শুনকচোন।
নামৰ পাছতে এয়া প্ৰসাদ দিলে। প্ৰসাদ দিয়া অৱশ্যে মই কেমেৰাত বন্দী কৰিবলৈ নহ'ল। আৰু ইয়াত চাওক খিচিৰি খাই কিন্তু নামঘৰত সঁচাকৈ বৰ ভাল লাগিলে দেই। আৰু নামঘৰত খোৱা মজাই সঁচাকৈ বেলেগ। আৰু সেই ঠাইৰ পৰা আহি আমি পাই গ'লোহি এতিয়া মাধৱদেৱৰ আৰু এখন ঠাই আছে য'ত 6 বছৰ বয়সৰ পৰা ইয়াত আছিলে। আৰু সেই ঠাইখিনিও আপোনালোকক দেখাওঁ, ব'লকচোন ইয়াৰ ভিতৰলৈ সোমাই যাওঁ আৰু লগতে পৰিৱেশটো আপোনালোকক দেখাই যাওঁ। এয়া ভিনদেউ আৰু এইফালে এয়া বাইদেউ, এইফালে সোণ, এইফালে একে। কিমান ধুনীয়া এটা পৰিৱেশ, সোমাই আহিয়ে ভাল লাগিছে। আৰু এয়া চব দেহত 32 লক্ষণ দেখি গৰলা দলৈয়েই নাম থৈছিল শ্ৰীমাধৱ। এইজনা মাধৱেই একালত একান্ততে বিভক্ত হৈ বলি পথাকেই অৱলম্বন কৰিছিল। কিন্তু ভগৱন্ত পুৰুষে তেৰাৰ পালন পুষ্ট এটি জীৱ মংগলৰ অৰ্থে অন্য এটি জীৱ হত্যা কৰা সহ্য কৰিব নোৱাৰি মণি কাঞ্চন সংযোগ ঘটাইছিল মাজুলীৰ ধুনীয়া হাতত। আৰু এই মণিকাঞ্চন সংযোগৰেই গুৰি ধৰিছিল মহাসন্ত শ্ৰী ৰামদাসে। ইমান এটা ধুনীয়া পৰিৱেশ, সঁচাকৈ বহুত ভাল লাগিছে। আৰু দেখিলন্ত ধুৱাতে শংকৰ গোসাঁই ভকতৰ মাজে বহি আছে গুৰু জন চতুৰ্ভুজ ৰূপ দেখি হৈলত ভূত। নামঘৰ দেখিলে ভকতি কৰিবা স্থাপনা মুচি লৈ শৰাইখন পাতিবা জ্বলাবা চাকি ধূনা মন ভাই লগাবা। এয়া আছোঁ এতিয়া বান্দৰদেৱাত। এইখন বান্দৰদেৱা টাউন আৰু আমি এয়া বান্দৰদেৱা টাউনত ঘূৰি ফুৰিছোঁ। গুড মৰ্ণিং সকলোকে। আৰু কালি মাধৱদেৱৰ জন্মস্থানলৈ গ'লোঁ, কিন্তু ভিডিঅ'টো সামৰিবলৈ নহ'লে। আৰু আজি ভাবিছোঁ আপোনালোকক বাইদেউহঁতৰ ঘৰৰ পৰিৱেশটো অকণমান দেখাওঁ। আৰু এতিয়া বহুত তলত আছে ঘৰটো, ওপৰলৈ আহোঁতে ভাগৰ লাগি গৈছেগৈ। আৰু ব'লক এতিয়া পৰিৱেশটো দেখাই যাওঁ, লগতে কালি গুৰুজনাৰ জন্মস্থান চাই কেনেকুৱা পালে অনুগ্ৰহ কৰি কওক। লগতে ৰাস্তাটো পূৰা ধূলি বালি ভৰ্তি। এতিয়া আজি আমি বহুত বছৰৰ পিছত আহিছোঁ বাৰু, কিমান উন্নয়ন হ'ল চব। আৰু এইফালে সেইখন হ'ল ৰঙা নদী, সেইফালে সেইখন দেখিছেনে ৰঙা নদী। আৰু এইবোৰ খেতি কৰিছে দেখিছে, পৰিৱেশটো বৰ ধুনীয়া। ঘূৰা দিছে। ৰাতিপুৱা ওলাই আহিলোঁ, গা পা ধুই চাহ তাহ খাই। এয়া দেখিছে ৰঙা নদী পাৰ। আৰু আপোনালোকক ৰঙা নদীখন দেখাবলৈ আহিলোঁ। এইখনে সেইখন ৰঙা নদী চব।
আকৌ নতুন এটি ভিডিঅ' লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'ৰ পৰা মই বিদায় ল'ব লাগিব। কিন্তু মোৰ চেনেলটি চাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। লগতে মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পালে অনুগ্ৰহ কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।